নমস্কাৰ সকলোকে মই মোৰ কপালিকা ইউটিউব চেনেলটোতে সাদৰে সম্ভাষণ জনাইছোঁ। আচলতে মই যিবোৰ ঠাই দেখুৱাবলৈ গৈছিলোঁ সেইবোৰ ঠাই অৱশ্যে মই যোৱা ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালতে গৈছিলোঁ আৰু বিভিন্ন কাম আৰু অজুহাতত সেইসমূহ ৰখি গৈছে আপলোড কৰিবলৈ, আৰু এতিয়া মই সেইসমূহ এটা এটাকৈ আপলোড কৰি থাকিবলৈ ভাবিছোঁ। খুব সুন্দৰ কেইখনমান ঐতিহাসিক ঠাই দেখুৱাবলৈ চেষ্টা কৰিম, লগতে তাৰ লগত জড়িত যিবোৰ তথ্য সেই তথ্যসমূহ দি যাবলৈ চেষ্টা কৰিম, লগতে তাৰ সৈতে জড়িত যি ঐতিহাসিক কাহিনী সেই কাহিনীসমূহ আপোনালোকৰ আগত অলপ অলপকৈ বিৱৰণ কৰিবলৈ মই চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'সমূহ চাই ভালেই পাব। আহক এতিয়া নহ'লে তেনেহ'লে ভিডিঅ'টো লৈ আমি আগবাঢ়িছোঁ। খুব কম সময়ৰ ভিতৰতে মই ভিডিঅ'টো শেষ কৰিবলৈ চেষ্টা কৰিম। সকলো এতিয়া আনন্দত মগ্ন হৈ আমি আগবাঢ়ি আছোঁ। মাজে আহি আমি এতিয়া নগাঁও জিলাৰ মাজেৰে সোমাই আমি এখন ঐতিহাসিক দলঙত উপস্থিত হৈছোঁ, কলীয়া ভোমোৰা দলং। এয়া এতিয়া দলঙত চকা দিলোঁ দলংখনত আমি কেনেকৈ কলীয়া ভোমোৰা হয়, তাত অৱশ্যে জনাত সুন্দৰ ঐতিহাসিক কাহিনী আছে। তাৰ আগতে দলংখনৰ কিছুমান তথ্য আপোনালোকক দি লওঁ। এই দলংখনৰ আধাৰশিলা 858 চনত ভাৰতৰ মুৰাৰজী দেশাই স্থাপন কৰিছিল। তাৰপিছত দলংখনৰ বনোৱাৰ কাম আৰম্ভ হৈছিল 1981 চনত আৰু ইয়াৰ কাম শেষ হৈছিল 1987 চনত। আৰু এই দলংখন উদ্বোধন কৰিছিল প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে। জনসাধাৰণৰ বাবেও এই বছৰতে দলংখন মুকলি কৰিছিল। এই দলংখনৰ দৈৰ্ঘ্য হৈছে 3015 মিটাৰ আৰু বহল হৈছে প্ৰায় 120 মিটাৰ। এই দলংখন নিৰ্মাণ কৰা সংগঠনটো হৈছে হিন্দুস্তান কনষ্ট্ৰাকশ্যন কোম্পানী, যিটোৱে তেওঁলোকৰ সুন্দৰ কামৰ বাবে আমেৰিকা চৰকাৰৰ পৰাও বিশেষ পুৰস্কাৰ লাভ কৰিছে। দলংখন বনাওঁতে খৰচ হৈছিল প্ৰায় 89 কোটি টকা। বিশাল ব্ৰহ্মপুত্ৰৰ বুকুত নিৰ্মাণ হোৱা এই দলংখনৰ এফালে আছে নগাঁও জিলাৰ দক্ষিণ অংশ অৰ্থাৎ কলিয়াবৰ, আৰু আনফালে আছে শোণিতপুৰ জিলাৰ উত্তৰ অংশ অৰ্থাৎ তেজপুৰ চহৰক সংযোগ কৰি ৰাষ্ট্ৰীয় ঘাইপথ 715, যাক বৰ্তমান ৰাষ্ট্ৰীয় ঘাইপথ 37 নং ঘাইপথ বুলি কোৱা হয়, আৰু তাৰ ওপৰেৰে এই দলংখন গৈছে। কাষত যে আপোনালোকে দেখিছে সেইবোৰ কিবা কিবি বনাই আছে, সেয়া অৱশ্যে আন এখন দলং বনাই আছে। প্ৰায় 40% কাম শেষ হৈছেহি আৰু 60% শেষ হ'লে সেইখনো মুকলি কৰি দিব। এতিয়া আকৌ কাহিনীটোলৈ প্ৰায় 1700-1800 শতিকামানতে ইয়াত কামৰূপৰ দুগৰাকী ভাই ককাই হৰদত্ত আৰু বীৰদত্ত নামেৰে দুজনে আহোমৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি যুঁজিবলৈ আহিছিল। আৰু তেতিয়া ইয়াৰ যিজন আহোম সেনাপতি বৰফুকন, তেওঁ এই যুদ্ধ দমন কৰিবলৈ সক্ষম হৈছিল, আৰু সেইগৰাকী সেনাপতি নামেই আছিল কলীয়া ভোমোৰা ফুকন।
আৰু তেওঁ এই দলংখন তেতিয়াই বনোৱা পৰিকল্পনা লৈ আগবাঢ়িছিল, কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁ মৃত্যু হোৱাৰ বাবে সেই কাম তেনেকৈ ৰখি গ'ল। সেয়েহে তেওঁৰ নামে এই দলংখন নামাকৰণ কৰা হৈছে। এয়া এতিয়া আমি আহি দলংখনৰ শেষ প্ৰান্তত উপস্থিত হ'লোহি। আমাৰ দলংখন অতিক্ৰম কৰাৰ সময় লাগিল 3 মিনিট 37 ছেকেণ্ড। তো এইখিনিতে এটা কথা থাকি গ'ল, এই দলংখনৰ তলত অৱশ্যে খানা খাবলৈ খুব সুন্দৰ হয়। পিকনিক ছিজনত ইয়াত বহুতো মানুহৰ ভিৰ পৰিলক্ষিত হয় আৰু ইয়াত কিছুমান নাও পোৱা যায়। সেই নাওবোৰে বিশাল ব্ৰহ্মপুত্ৰৰ বুকুত আপোনালোকে অলপ সময় ফুৰি আহিব পাৰিব আৰু ওচৰতে এটা চাপৰ পাহাৰ আছে আৰু সেই পাহাৰটোতো অলপমান হিল ক্লাইম্বিঙৰ অলপমান আনন্দ উপভোগ কৰিব পাৰিব। আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ আৰু আন সুন্দৰ ঐতিহাসিক ঠাইবোৰ মই অতি সোনকালে আপলোড দিবলৈ চেষ্টা কৰিম। আৰু আজি এই ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে আপোনালোকে অলপমান লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি যেন মোক অলপ উৎসাহিত কৰে। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোলৈ মোৰ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।